আজি 8/8/2024 ইং বৃহস্পতিবাৰ শিক্ষা সপ্তাহৰ চতুৰ্থ দিন। সাংস্কৃতিক দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্য, গীত, নৃত্য, অন্যান্য বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক অনুষ্ঠান, লগতে এক বৃক্ষৰোপণৰ কাৰ্যসূচীও আজিৰ দিনটোতেই সমাপন কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লগত সংগতি ৰাখি আমি আজি এই দিনটো উদযাপন কৰিবলৈ লৈছোঁ। ছাত্ৰ ছাত্ৰীৰ মনোগ্ৰহীতাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু এনেকুৱা কাৰ্যক্ৰমণিকাৰ বাবে, এনেকুৱা কাৰ্যসূচী হাতত লোৱাৰ বাবে আমি উচ্চ পদস্থ বিষয়াসকলৰ লগতে শিক্ষা বিভাগক ধন্যবাদ জনাইছোঁ। সঁচাকৈ আমাৰ চৰকাৰী বিদ্যালয়বিলাকৰ কিছু পৰিমাণে আগুৱাই যোৱাত সহায়ক হ'ব বুলি মই ভাবোঁ। ধন্যবাদ।